Hello student, আজি আমাৰ ক্লাছ 10 এচিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোত অলৰেডি 7 নম্বৰ কোৱেশ্চনটো আজি আমি আলোচনা কৰিম। কোৱেশ্চনত কি কৈছে এবাৰ পঢ়িছা? কোৱেশ্চনত কৈছে পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়? সো ইয়াত সৰবৰাহ মানে হৈছে পৰিবহন কৰা। মানে ইয়াত ক'ব বিচাৰিছে যে পাতিত পানীয়ে বিদ্যুৎ পৰিবহন নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়? সো ইয়াত যে পাতিত পানী মানে হৈছে এনেকুৱা পানী য'ত কোনো ধৰণৰ কি নাথাকে, খনিজ লৱণ, কোনো ধৰণৰ পদাৰ্থ, কোনো ধৰণৰ আয়ন, ধূলি বালি একোৱেই নাথাকে। ঠিক আছে, এক কথাত ইয়াক যদি আমি কওঁ পাতিত পানী মানে হৈছে বিশুদ্ধ ৱাটাৰ বুলি কওঁ, যাক আমি পিউৰ ৱাটাৰ বুলি কওঁ, সেইটো হৈছে পাতিত পানী। ঠিক আছে, ইয়াত কোনো ধৰণৰ আয়ন নাথাকে। এতিয়া এনচাৰটো আমি কেনেদৰে লিখিম চোৱা। এনচাৰটো হ'ব এনেধৰণৰ যে পাতিত পানীত কোনো ধৰণৰ আয়ন নাথাকে, সেয়েহে ই বিদ্যুৎ সৰবৰাহ নকৰে। কাৰণ বিদ্যুৎ পৰিবহন হোৱাৰ কাৰণে, সৰবৰাহ হোৱাৰ কাৰণে কি লাগিব? সেই পানীত কি থাকিব? আয়ন থাকিব লাগিব, তেতিয়াহে তাত কি হ'ব? বিদ্যুৎ পৰিবহন হ'ব। কিন্তু পাতিত কোনো ধৰণৰ আয়ন নায়েই, তেন্তে ইয়াত কেনেদৰে বিদ্যুৎ সৰবৰাহ হ'ব? গতিকে কি কৰে নকৰে, এই পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে। কিন্তু বৰষুণৰ পানীত বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ, ধূলি আৰু লৱণ মিহলি হৈ যায়। এইবোৰৰ ফলত আয়ন সৃষ্টি হয় আৰু সেইকাৰণে বৰষুণৰ পানীয়ে কি কৰে? বিদ্যুৎ সৰবৰাহ কৰে। তাৰমানে কৈছে যে যেতিয়া বৰষুণৰ পানী ওপৰৰ পৰা তললৈ আহি থাকে, তেন্তে বায়ুমণ্ডলত থকা ধূলি বালি, তাৰপিছত কাৰ্বন ডাই অক্সাইড গেছ, মানে ছালফাৰ ডাই অক্সাইড গেছ, এই গেছৰ লগত মিশ্ৰিত হয়, যাৰ ফলত এই পানীত কি হৈ যায়? আয়নৰ সৃষ্টি হয়। এই পানীত কি হৈ যায়? আয়নৰ সৃষ্টি হয় আৰু সেইকাৰণে কি কৰে? সেইকাৰণে বৰষুণৰ পানীয়ে বিদ্যুৎ সৰবৰাহ কৰে। তাৰমানে কি হৈ গ'ল? ইয়াত আয়ন আহি গ'ল আৰু বিদ্যুৎ উৎপন্ন হোৱাৰ কাৰণে আয়নহে লাগে। আয়ন হ'লেহে তাত কি হ'ব? বিদ্যুৎ পৰিবাহিত হ'ব। সেয়েহে পাতিত পানীত কি নহয়? বিদ্যুৎ পৰিবহন নহয়, সৰবৰাহ নকৰে, কিন্তু বৰষুণৰ পানীয়ে বিদ্যুৎ সৰবৰাহ কৰে। ঠিক আছে, এইটো হ'ব এনচাৰ, লিখি লোৱা।